মানুহটোৰ নামটো কি? মোহন কোঁৱৰ। মোহন কোঁৱৰ। বেয়াকৈ ভাঙিলে দেই। মানুহ ঘৰত আছিল নেকি? আজি ৰাতি হাতী আহি আমাৰ ঘৰত বহুত অনিষ্ট কৰিছে আৰু এটা ঘৰ ভাঙিছে, ভঁৰাল ভাঙি ধান উলিয়াই অনিষ্ট কৰিছে। আমি ক'লৈ যামগৈ? এই সৰু সৰু বাচ্চা লৈ পেলাই আমি ক'বলৈও যাব নোৱাৰোঁ নহয় পিতাই। এতিয়া একে উপায় নাই, ৰাতি এতিয়া বিচনাৰ তলত পৰি আছোঁ। হাতী বাবু আহি বহুত অন্যায় কৰিছেহি। আজিয়ে নহয়, আজি বহুত দিনে ইয়াত বহুত দিগদাৰ কৰি আছে। এজাক এজাক আহিছে, এতিয়া মানুহ মাথা ঘূৰাই পৰি যাবলগীয়া হৈ গৈছেগৈ। এই সৰু সৰু বাচ্চাবিলাকক ক'লৈ নিম? আমি চৰকাৰক অনুৰোধ জনাইছোঁ, এই ল'ৰা ছোৱালীবিলাকক ক'লৈ নিমগৈ? ৰাতি কান্দি আছোঁ। खेदाएंगे नहीं खेला तो न्यूज़ जाता लो ना अपने से जाके डेलीगेट के जन डेलीगेट कंपनी खत्म के जे फोटो फाइल लगा এটা হাতে তো বড় দেখা না জানা এটা ঘর সব ভাঙিতে যায় দিব এই সরকার কোনো ব্যবস্থা লওয়া নাই, একটু লওয়া নাই, মানুষ কোন নাই। বৰ্তমান প্ৰথমতে ভিতৰতে আছিলোঁ। যেতিয়া এইফালেদি হাতীখিনি আহি যেতিয়া বেৰত খটক খাটাক কয়, তেতিয়াই মই এই ডাঙৰ ল'ৰাটোক উঠাই সৰু ল'ৰাটোক লৈ এইফালেদি গৈছোঁ। তাৰ দেউতাকক কৈছোঁ যে আপুনি সৰু ল'ৰাটোক ধৰক আৰু বলক। তাৰপিছত গৈ সিহঁতক মাত দি আমি মানুহৰ ঘৰ পালোঁগৈ। এইখন এইৱাল এইটো ন? চব মানে এটা উঠাই থৈছিলোঁ, চাং সাজি লৈ তাৰপৰাই টানি টানি লৈ লৈ খাই টানি লৈ কিনে খাই এইফালে দিয়ে এনেকৈ আহি এইফালে সোমাই খাই ভাঙি এইফালে ওলাই গৈছে। ইমান দিনে আমি জুই ধৰি আজি এমাহ ধৰি আমি এই জুই জ্বলাই মানে বিৰাট ভয়ত টোপনি সৰি আছে আমাৰ। কিবা কৰি যদি আমাৰ এই আপোনালোকৰ জৰিয়তে আমি অনুৰোধ কৰোঁ, আমাৰ এই চক্ৰ বিষয়ে আজিলৈকেতো আমি দেখিও নাপাওঁ, তথাপিতো এই চক্ৰ বিষয়াৰ সহযোগত লোকেল থানা ৰহা আৰক্ষী থানাৰ সহযোগত ফৰেষ্টৰ লগত আলোচনা কৰি আমাক কিবা এটাতো নিৰাপত্তা দিব লাগে। চাওক, যোৱাকালি এতিয়া মোৰ বাৰাণ্ডা চাৰাণ্ডা ভাগি একে সন্ত্ৰাস কৰিছে। ইয়াত আমাৰ কেইবাঘৰো টিকেন দাস, আকৌ ৰাজু নাথ, আকৌ মোহন কোঁৱৰ, এনেকৈ এই গোটেই ঘৰ ভাগিছে। গতিকে আপোনালোকৰ জৰিয়তে এইটোৱে অনুৰোধ, যাতে আমি শান্তিৰে নিৰাপত্তাৰে আমি থাকিব পাৰোঁ, এই ব্যৱস্থাটো যেন অতি সোনকালে আপোনালোকে কৰি দিয়ে। এইখিনিয়ে অনুৰোধ আপোনালোকৰ ওচৰত। নমস্কাৰ।